আপোনালোকৰ মোৰ চেনেল বি ক্ৰিয়েটিভ উইথ অনামিকালৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ DIY টাৰ্বান হেয়াৰবেণ্ড। এইডাল মই যে মাৰি আছোঁ এইডাল বলকচোন দেৰি নকৰি তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেয়াৰবেণ্ডডাল বনাবৰ বাবে মই লৈছোঁ এটা পুৰণা টি-চাৰ্ট আৰু এতিয়া মই এইটো কাটি ল'ম। এইদৰে মই কাপোৰকেইখন কাটি ল'লোঁ আৰু মই সাইজ কেইটা স্ক্ৰীনত লিখি দিম, আপোনালোকে চাই ল'ব আৰু সেই হিচাপত আপোনালোকে কাটি ল'লেই হ'ল কাপোৰকেইখন। মই ইয়াতে টি-চাৰ্ট এটা ব্যৱহাৰ কৰিছোঁ, পুৰণা টি-চাৰ্ট। আপোনালোকে বেলেগ কাপোৰো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। আৰু এতিয়া মই কাপোৰকেইখন এনেদৰে মাজতে দুভাঁজ কৰি লৈছোঁ। এতিয়া মই এটা বেজি লৈছোঁ আৰু বেজিটোৰে এনেদৰে কাপোৰখন পুৰা ষ্ট্ৰেইটকৈ শেষলৈকে চিলাই ল'ম। আৰু শেষত এটা গাঁঠি লগাই ল'ম এনেদৰে। যিহেতু কাপোৰখন মই উল্টা ছাইডত চিলাইছিলোঁ, সেইবাবে এতিয়া মই এনেদৰে কাপোৰখন ঘূৰাই ল'ম। একেধৰণেৰে মই ইখন কাপোৰো এনেদৰে চিলাই ল'লোঁ। এতিয়া মই ইখন কাপোৰৰ ওপৰত সিখন কাপোৰ দি এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু ভাঁজ কৰি একেবাৰে শেষৰ ফালে এইদৰে মই চিলাই ল'ম। এনেদৰে মই দুইটা ছাইডতে চিলাই ল'ম। এইবাৰ মই আৰু এখন কাপোৰ লৈছোঁ আৰু এইখন আগৰ কেইখনতকৈ অলপমান সাইজটো সৰুকৈ লৈছোঁ আৰু একেধৰণেৰে মই ষ্ট্ৰেইটকৈ চিলাই ল'ম। চিলোৱা হৈ গৈছে আৰু মই এতিয়া কাপোৰখন ঘূৰাই ল'ম আগৰ দৰে। এতিয়া মই কাপোৰখন এনেদৰে হেয়াৰবেণ্ডডালৰ দুয়োটা ছাইডতে চিলাই ল'ম। ৰেডি হৈ গৈছে হেয়াৰবেণ্ডডাল। একে পদ্ধতিৰে আৰু এডাল মই বনাই ল'লোঁ বেলেগ এখন কাপোৰৰ পৰা। ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আকৌ লগ পাম এনেকুৱা এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।